দিবি না পয়সা পয়সা গাইস হেল্ল' যাম মই হেল্ল' গাইজ ৱেলকাম বেক টু অসমীয়া পাণ্ডা আৰু আজি আমি আহিছোঁ টিটকুছি মানে কি এইপিনে আমি যাম এনে ক'ৰবাত যাব ওলাইছোঁ ভিডিঅ'টো বনাবৰ কাৰণে আজি আৰু বাইকখন লৈ আহিছোঁ কিবা সি নানে মই বল কিবা কিবি কৰি পেলাই লৈ আহিছোঁ এই কথা পাতিছে ফোনত কাৰ লগত কথা পাতিছে কি জানে গাইজ তাক মই এটা আহিলে কুৱেশ্যন এটা কৰিম সি আহি লওক গাইজ সেইটো এই আচোন কথা এটা আছে কি হেৰি তোক এটা বস্তু সুধিম মই কি তোৰ গাৰ্লফ্ৰেণ্ড আছে নে তাৰপিছত নাই সঁচাকৈ এটা লাগে লাগছিল মোক সঁচাকৈ নাই পুচাই নাই সঁচাকৈ নাই পুচাই নাই কে দিবি নেকি দিবি নেকি তোৰ গাৰ্লফ্ৰেণ্ডে খুব বেৰিছে মোক কি তোৰ গাৰ্লফ্ৰেণ্ডে খুব বেৰিছে মোক মোৰ গাৰ্লফ্ৰেণ্ড দে আছে যেন নাই চাওঁ দিছোঁ বন্ধ কৰ গাইস এই দেখছি না হাম্পুল এগুলা পানি গাইস এইগুলা তো আমাৰ ই মোক কৈ আছে ই বোলে এটা বোলে পানী জাপ দি পেলাই বোলে মৰে বোলে হামপুলত গাইছ এই পানী ডাইৰেক্ট কঁকাল নহয় এটা বোলে জাপ দি পেলাই মৰে ই পগলাই মোক কৈ আছে তই এনেকৈ কৈছিলি ঐ ক'ত যা ঐ ক'ত যা ক'ত যা ক'ত যা ৰ মই যাই ইমান যাম কাৰ লগত যাম কাৰ লগত যাম মই পগলাৰ লগত ধেমালি চেমালি কৰিব নোৱাৰা আজিৰ পৰাই একো বুজি নাপায় মই এতিয়া খোজকাঢ়ি মৰি আছোঁ না সি মোক ফোন কৰিছে 1 কিলোমিটাৰ আগলৈকে যাব দিছে খোজকাঢ়ি সি বোলে ঘূৰিও নাহে মই এতিয়া খোজকাঢ়ি তাকলৈকে নাযাওঁ সি মোক নিবাও নাহে মই নেয়া কৰিছিলোঁ এতিয়া মই খোজকাঢ়ি আছোঁ গাইছ আৰু 1 কিলোমিটাৰমান খোজকাঢ়ি আছোঁ তাক লগ পাইছোঁ সি 1 কিলোমিটাৰমান থকা বুলি কৈছিল মোক ভৰি চৰি বিষাই গৈছে এই মাত্ৰ ঘৰ পালোঁ গাইছ মানে কালি আমাৰ গধূলি হ'ল সেইকাৰণে ভিডিঅ'টো ষ্টপ কৰি দিলোঁ মানে ৰাতি হ'ল তো আজি আকৌ বাকীখিনি কৰিম বুলি ভাবিলোঁ আৰু গাইছ এতিয়াই দেখিছি না এই আজি গাড়ী এখন লৈ আহিছিলোঁ মানে মই কৈছোঁ তোৰখন লওঁ এই কৈছি তোৰখন নহয় যদি দুখন লওঁ নহ'লে ময়ো নানা বোলে এতিয়া গাইছ ইউ আনছি ময়ো আনিছোঁ গাইছ দুয়ো লৈছোঁ আজি এনে বস্তু গাইছ দুখন গাড়ী আনিছোঁ তোৰ তেল পৰা যাক মোৰো যাক দেখছি না ডাবল খৰচা হৈছে ইয়াত তেল পৰা গ'লে আকৌ মোৰটো তেল পৰা হাৰিছে মই ভাবিছোঁ এখানৰ লগত কমকৈ খাই তেল 60 মান দিয়ে গেছ মাইলেজ বাঢ়ি নচলে 60 মান মাইলেজ দিয়ে না গাইছ ই চিপৰি হৈছে সবাই লাগব সদা মোৰখান আমাৰ আজি তাৰ দুখন লৈ আহিছোঁ নহয় গম পাব এতিয়া সি আৰু বাকী যি নহওক ন ভাল লগা হৈছে কিন্তু গাড়ী চাড়ী চলি ধুচি গাইছ বিশ্বকৰ্মা বুলি মোৰখানো ধুইছোঁ দেখোন অলপ এই মালয় চালা দিছোঁ ভাল লাগছে নে গাইছ কালি মোৰ গাৰ্লফ্ৰেণ্ডটোক কৈ দিছিল না সি সেইকাৰণে আজি জ্বালাটো দিছোঁ ৰ তাৰ গাড়ীখনত লৈছোঁ আজি এই এনেকৈ এইগিলা কৰিব লাগিব নহ'লে সি পাগলা এটা সি কাৰ ফোন আহে গাইছে সূৰ্য তাপ দিছে আৰু এনেকুৱা তাপ দিছে বাপৰে থাকিব নোৱাৰা হৈছে এই গাছৰ তলত বহি আছোঁ পুৰিহে লৈ যাব জানো এনেকুৱা বাৰী লাগি আছে একদম আংঠ হ'ব লাগিব আৰু কোনোবা দিনা চাই হ'ব লাগিব এনেকুৱা তাৰমানে দি আছে আৰু এই তোৰ যদি যাই থাকোঁতে চেণ্ডেলটো ছিঙি যায় তই কি কৰিবি মই কি কৰিম আৰু খালী ভৰি যাম চেণ্ডেলটো ছিঙলি আৰু খালী ভৰি যাব লাগিব খালি ভৰি যায় কাৰণ তালৈ লৈ যাবি এই খালি ৰ'দ আছে খালা কি কাৰণ তালৈ লৈ যাবি কাণত তালৈ লৈ যাম তালৈ লৈ যাবি পাগলা আছে তই কি পগলা আছে এনেকুৱা সোণৰ নিচিনা ক'ব দে কালৈ লৈ যাবি পগলা বুলি কওঁ পগলাই বুলি ক'ব যা ৰ কিয় ক'ম বেছি কৰি থাকে দেখছে ইয়াক কি পাগলাক কাণত তালৈ পগলা নেকি তই পগলা নহয় ৰ পগলা নহয় তই পগলাই তই আৰু কাছে আজি বিশ্বকৰ্মা বুজ পইচা পাতি নাই কিবাকে চলি আছোঁ এই ভগৱান এই ক'ৰবাত অলপ পইচা দিয়ে 2-4 কোটি মান কি দিবি না কি হৈছে পইচা কিমান হৈছে 2-4 কোটি কোটি নহয় গাদা কোটি নহয় এইটো কৰোৰ নাই নকবি আমি অসমীয়া এই আমি কি তই নাজানি কি আকৌ আমি অসমীয়া আমি কৰোঁ চৰোৰ বাদ দি 2-4 কোটি খুজিছোঁ 2-4 কোটি নকয় কৰোৰ কয় নাজানি নকবি কৰোৰ কয় নেকি অসমীয়াত কোটি বুলি নকয় কিয় ক'ব কোটি বুলি কৌটি বুলি কয় কৌটি গাড়ী মোৰ ভুল হৈছে গাইছ ই জাদা কয় মুখা দিলে তো জাদা কয় কিয় কয় মোৰ ভুল হৈছে ভগৱান 2-4 কোটি মান দিবি কিবাকে চলো জীৱনটো আৰামত কিবা হৈছে না আৰু ভগৱান দিবি দে হেৰি বেলেগকো বিশ্বাস কৰিব খুব বিচাৰো দেই শুভেচ্ছাটো আপোনালোকৰ যোনবিলাকে ভিডিঅ'টো চাই আছে চবকে তাৰমানে বিশ্বকৰ্মা পূজাৰ
শুভেচ্ছাটো দিলোঁ উম। আৰু আমাৰ ইয়াতে কিছুমানে যোৱাকালি পালছি মানে আমাৰ কোম্পানীত যোৱাকালি বিশ্বকৰ্মা পালছি আমাৰ মাহঁতে কয় আজি আমি সেইকাৰণে গাড়ীত আজি লগাইছোঁ মালা খালা বুজি বুজি পাই নাই আৰু কি হৈছে এইবাৰ বাসন্তী গাইছ আমি তাৰপৰা আহিলোঁ ভাবছোঁ যে চাই আছে অলপ ইয়াতে যি আহি পোৱা অকণমান চাই নাই গাইছ দেখছি না কি ৰ'দে হপা মই এটা ঘুমম চাওঁ হা কি মই এটা এতিয়া গাইছ কেনে তোৰে কেনে এই সূৰ্যতকৈ একা এইটোৰে ৰাস্তাৰে সেই বেছি একা ই গাইছ ই পগলা আছে ৰাস্তাৰে তাপ বেছি একা ই ৰাস্তাত ঘুমাব গৈছে গাইছ পৃথিৱীখান বেছি গৰম হৈ আছে গাইছ মাথাটো বেয়া মই এনে নকওঁ গাইছ ই পগলা বুলি সি মোক কয় কিন্তু গাইছ কোন পগলা কম ভাল ভাবি আছোঁ ই গাইছ ঠাণ্ডা কাৰণে পাত ঘুমাব গৈছে ৰাস্তাটো গৰম হৈছে সূৰ্যতকৈ বেছি গৰম হৈ আছে নুঘুমাব দে ইয়াতে কি হ'ব গাইছ বৰ ৰ'দ আজি ভিডিঅ'টো সেইতে শেষ কৰোঁ নেকি হা শেষ কৰি দিয়ে বন্ধ কৰে বহুত জীৱন টকা বৰ গৰম হ'ব দেই গাইছ নেক্সট ভিডিঅ'ত লগ পাম